নমস্কাৰ ডিটেনছৰ লগলৈ স্বাগতম জনাই দিছো যে প্ৰথমটো খবৰৰ মাজলৈ নৱবৰ্ষৰ প্ৰাকক্ষণত বৃহৎ ৰাজনৈতিক ঘোষণাৰ সম্ভাৱনা দিল্লীৰ কেবিনেটত চৰকাৰে ল'ব পাৰে বৃহৎ সিদ্ধান্ত আজি ৰাজ্যিক চৰকাৰে ল'ব পাৰে এটা বৃহৎ সিদ্ধান্ত সলনি হ'ব পাৰে জিলা মহকুমাৰ মানচিত্ৰ কাইলৈৰ পৰা গঠন কৰিব নোৱাৰিব প্ৰশাসনিক গোট তদুপৰি আজি ৰোড মেপ প্ৰস্তুত কৰাৰ অন্তিমটো সময় ইফালে ৰাজ্যৰ চৌদিশে নৱবৰ্ষক আদৰিবলৈ সাজু ৰাজ্যবাসী বিদায় দিয়াৰ ক্ষণত আনন্দৰে এসাঁজ খোৱাৰ লক্ষ্যৰে আজি বজাৰ দেখা গ'ল ৰাজ্যবাসী তদুপৰি নৱবৰ্ষৰ প্ৰাকক্ষণত ৰাজ্যৰ বজাৰসমূহতো উপলব্ধ হৈছে এতিয়া সৰু ডাঙৰ বহু ভিন ভিন ধৰণৰ মাছ নৱবৰ্ষৰ সাধাৰণ জনতালৈ মোদী চৰকাৰৰ বৃহৎ উপহাৰ ক্ষুদ্ৰ সঞ্চয় সুদৰ হাৰ কৰা হৈছে বৃদ্ধি এবছৰত সঞ্চয়ৰ সুদৰ হাৰ 6.6% বৃদ্ধি কৰা হয় তদুপৰি 5 বছৰৰ সঞ্চয়ত 7% বৃদ্ধি কৰা হয় সুদৰ হাৰ এনএসি ডাকঘৰৰ সঞ্চয়ৰ সুদৰ হাৰো কৰা হয় বৃদ্ধি ইফালে একেই থাকিব পিপিএফ সুকন্যা সমৃদ্ধি স্কিমৰ সুদৰ হাৰ এতিয়া জনাব ওলাইছো খেল জগতৰ এক অতি গুৰুত্বপূৰ্ণ খবৰ সৌদি আৰবৰ হৈ এবাৰ ফুটবল খেলিব ক্ৰিষ্টিয়ান ৰনাল্ডোই মুঠ 5,000 কোটি টকাৰে ৰনাল্ডো ক্ৰয় কৰিলে সৌদি আৰবে এবাৰৰ পৰা সৌদিৰ আল নাছিৰ ক্লাবৰ হৈ ফুটবল খেলিব ক্ৰিষ্টিয়ান ৰনাল্ডোই এতিয়া দেখাব ওলাইছো কাজিৰঙা বাগৰি বনাঞ্চলৰ এক শিহৰণকাৰী দৃশ্য পৰ্যটকৰ জিপছিক প্ৰায় 3 কিলোমিটাৰ পৰ্যন্ত খেদি আক্ৰমণৰ চেষ্টা এটা গড়ৰ চাও হক তাৰ কিছু দৃশ্যাংশ বিশ্বত ইফালে যদি নৱবৰ্ষক আদৰাৰ আনন্দ উল্লাস আনফালে আকৌ চীনত কোভিডৰ ভয়ংকৰ তাণ্ডৱ চীনত কোভিডৰ তথ্য প্ৰকাশৰ আহ্বান এতিয়া WHOৰ বেইজিঙে তথ্য প্ৰকাশ নকৰাত এতিয়া উদ্বিগ্ন WHO আজিলৈ বাতৰি ইমানেই নমস্কাৰ